ৱেলকাম টু মাই ইউটিউব চেনেল এছ এন আসলাম ব্লগছ। আজি আমি গৈ আছোঁ নগৰপৰা ৰাস চাবলৈ, কাৰণ আজি আছে নাহিদ আফৰিনৰ গীতৰ শৰাই। লেটছ গ' ফৰ নগৰপৰা। মই আৰু মোৰ ফ্ৰেণ্ড বাইক লৈ গৈ আছোঁ। ফাইনেলি আমি নগৰপৰা আহি পালোঁ। এতিয়া আমি বাইকখন পাৰ কৰি লওঁ। এতিয়া আমি নগৰপৰা আহি পালোঁ। চাওক কি ধুনীয়াকৈ গেটখন সজাইছে, চাওক। এতিয়া আমি ভিতৰৰ ফালে গৈ আছোঁ, মই আৰু মোৰ ফ্ৰেণ্ডছ। লেটছ গ'। কিমান মানুহ চাওক। ইমান মানুহ ভবাই নাছিলোঁ। চাওক কি ধুনীয়াকৈ গেট সজাইছে, ইমান মানুহ ভবাৰ বাহিৰে বেছিয়ে হৈছে। চাওক কিমান মানুহ, অ' মাই গড, ইমান মানুহ আহিছে, ভিতৰত যাবলৈ নোৱাৰোঁ। ৱাও, চাৰিওফালে খালি মানুহ আৰু মানুহ। চাওক ৰাইজ, চাওক কিমান মানুহ, ভবাতকৈ বেছি মানুহ হৈছে। এতিয়া আমি নাহিদ আফৰিনৰ গীত উপভোগ কৰোঁ, আহক।
ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।